নমস্কাৰ সকলোকে। আজি হৈছে উৰুকা আৰু উৰুকাৰ ব্যস্ততাৰ মাজতে মই টাউনত আহিব লগা হ'ল কাৰণ পাৰ্চেল এটা পঠাব লগা আছিলে আৰু টাউনত আজি যথেষ্ট ভিৰ হৈছে কাৰণ সকলোৱে যিহেতু উৰুকাৰ বজাৰ কৰিছে আৰু আমাৰ ঘৰৰ ওচৰতে এয়া উৰুকা বজাৰ বহিছে আৰু ঘৰলৈ আহি ইফালে মই চাদৰ দুখন দহি বাতিব লগা আছিলে বাতি ল'লোঁ যিহেতু এইকেইদিন বিহুত একদম কামৰ পৰা আজৰি নাইকিয়া হৈ হৈছে আৰু এয়া হৈছে নেক্সট দিনা মানে গৰু বিহুৰ দিনা। এইফালে ভাইটি আৰু মায়ে গৰু গা ধুৱাই আছে আৰু তাৰপাছত আমাৰ কাৰণেও অকণমান মাহ হালধি থৈ দিছে যিহেতু মাহ হালধিৰে গা ধুলে ছালৰ কাৰণে ভাল বুলি কয়। আৰু মই বনাই আছিলোঁ এটা অসমীয়া ঘনা ছেট যিটো অকণমান কাম কৰিবলৈ বাকী আছিলে, এইটো মই কৰি ল'লোঁ আৰু আবেলি টাইমত ভাবিলোঁ যে বিহু বুলি ফটো দুকপমানকে মাৰোঁ, সেইবাবে আমিও সাজি কাচি ওলাই ল'লোঁ আৰু এইফালে মই নিজে বনাই লোৱা ছেটটো পিন্ধি ল'লোঁ আৰু সন্ধিয়া আহিলে আমাৰ ঘৰলৈ মামীহঁত আৰু এইজনী হৈছে আমাৰ টিকলিজনী আৰু শেষত সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিয়াৰ পৰা ওলগ জনাই আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। বাই।